চাবি হা পৰি গেলে বটকে Hi everyone, welcome to Jury's Utopia. আৰু আমি গৈছিলোঁ নলবাৰী অলৰেডি ভিডিঅ'টো এডিট কৰোঁতে দেৰিয়ে হ'ল আৰু কেইটামান ৰেকৰ্ডিং আছে মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আমি গৈছিলোঁ আমাৰ মানে বাইদেউৰ ছোৱালী বিয়া দিছোঁ নলবাৰী তিনাৰ তাতে গোটেইবিলাকে লগ লাগি কেনে গৈ সকলোৱে বহিলোঁ মই বোলো আৰু কেমেৰা ওলাই ল'লোঁ তাৰপিছত বহুত ধুনীয়া গাৰ্ডেন আছে ভিন্দোৱে মানে মোৰ ভাঞ্জিজনীৰ চচুৰে তেওঁৰ ফুলত চহা আছে একদম ইমান গাল ফুল যায় আমি একদম ফুলৰ ফটোশ্বুটত লাগিছোঁ আৰু মোৰ তাতে বহুত ক্লিপিং আছে মই দেখাই আছোঁ বাৰু আৰু অকণমান ইয়াৰ অলপমান জাষ্ট ৰেকৰ্ড কৰি ল'লোঁ আৰু বহি লৈ চাহ তাহ খাই অকণমান কেমেৰা ঘূৰালোঁ দিয়ক মোলো এনেকৈ দেখাই দিওঁ অকণমান ঘৰটোৰ ভিউ ধুনীয়াকৈ শৰাই চৰাই ৰাখি থোৱা আছে প্লাছ ফুল চুল সজোৱা আছে এনেই ভাল লাগে নহয় জানো কিবা এটা এনেকুৱা বস্তু মানে দেখিলে সজাই থোৱা থাকিলে মোৰ খুব ভাল লাগে যে মই এটা অকণমান ৰেকৰ্ড কৰি লওঁ তাৰপিছত এয়া চবে বেটছ ৱাইজ খাব বহিছে কাকাহঁতে খাব বহিছে আৰু বাইদেউহঁতে বহি কথা পাতি আছে কি কৰিছা ভাত খাইছা ন কোৱা আৰু চবফালে দেখাকৈ অকণমান কেমেৰাটো ঘূৰাই দিছোঁ ৰ'ব নিজকো ৰেকৰ্ড কৰিছোঁ বাইটি বহি আছে বাইটিহঁতকো উঠাইছোঁ অকণমান ইমান এটা ভালকৈ মানে মই এইটো বনাব নোৱাৰিলোঁ আৰু ইফালে মানে ভিন্তিহঁতৰ ঘৰৰ ওপৰত কিবা কাম চলি আছে তাৰে অলপ শব্দও হৈ আছে যদিও মই মানে ৰেকৰ্ড কৰিছিলোঁ যে ডাইৰেক্ট দিম বুলি বাট কিছুমান বেকগ্ৰাউণ্ড নইজ আছে কাৰণে এই মানি প্লাণ্টকেইটা ইমান ধুনীয়া লাগিছে মানে চব ঘৰৰে ফুল তেওঁলোকে এনেকৈ সজাইছে চবফালে লাইটটো যে জ্বলাই দিব লাগে পাহৰিছিলোঁ অকণমান আন্ধাৰ হৈ আছিলে এতিয়া আকৌ লাইটটো অন কৰি দিওঁতে অকণমান ব্ৰাইট লাগিল আকৌ মই ইফালে সেইকাৰণে এটা ৰেকৰ্ডিং লৈ ল'লোঁ আৰু এতিয়া দাদা বৌহঁতে খাব বহিছে এটা বেটছত তাৰপিছত আৰু সিহঁতে খাই উঠাৰ পিছত আমি বহি গ'লোঁ একেলগে ধুনীয়া কিবা কিবি বনাইছিলে খানা টেষ্টি আছিলে খাইছোঁ একদম ভালকৈ বিশেষকৈ মাছৰ টেঙা এখন বনাইছিলে বাইটিয়ে মানে তিনাৰ শাহু মায়ে বৰ ধুনীয়া হৈছিলে সেইখনেৰে একদম টকালি পাৰি খালোঁ আৰু বাইটিহঁতৰ ঘৰত দুটা মেকুৰী আছে এজা আছিল জাৰা আৰু এজনীৰ নাম কি আছিল পাহৰি গ'লোঁ ইমান কিউট হয় মানে মেকুৰীকেইটাই লৈছোঁ একদম ব্ৰাউন কালাৰ সৰু হয় কোচত আছে খেলি আৰু এয়া ভিন্দোৰ কোচতটো মানে একদম ওপৰত উঠি গৈছে বহি গৈছে সেইকেইটাৰ লগতো অকণমান খেলিলোঁ ভাল লাগিলে মানে মোৰ নিজৰো মেকুৰী আছে আৰু মোৰ মেকুৰী খুবেই ভাল লাগে কেনেকৈ চাই আছে দেখিছেনে ইমান কিউট হয় আৰু ইয়াত চবেই খোৱা দোৱা হোৱাৰ পিছত আৰু অলপমান লেকচাৰ মাৰিলে আৰু হাতে হাতে ফোন কথা পাতি আছে বহি আছে চবে ড্ৰয়িং ৰুমত তাৰপিছত এয়া চাহ খাব হ'লে একাপ বিকজ ইমান খানা খাই ল'লোঁ একাপ লাল চাহ খালোঁ একদম ভাল লাগিছে খাই কেনে লাল চাহখিনিও অলপ ৰেকৰ্ড কৰিছোঁ কালাৰটো ইমান ধুনীয়া হৈছে নেমু দিয়া আৰু যে কৈছিলোঁ যে ভিন্দোৰ ফুলত বহুত চহ আছে ভিডিঅ'টোৰ আৰম্ভণিতে মই অকণমান দেখাই দিছিলোঁ গাৰ্ডেনৰ ঝলক এতিয়া আকৌ আহিছোঁ ফুল চাবৰ কাৰণে ইমান ফুল আছে কি ক'ম আৰু মানে প্ৰত্যেক ভেৰাইটিৰে ধৰক জবা ফুলৰে যেনে বহুত ভেৰাইটি আছে তাৰপিছত কপৌ ফুল চববিলাক গছতে কপৌ ফুল লাগিছে আৰু মানে কপৌ ফুলবিলাক এনেকুৱা হৈছে যে দেৰিকৈ ফুলি আছে ধৰক এডাল ফুলি গ'ল আকৌ নেক্সটডাল ফুলিল একদম বহুত ফুল লাগিছে মানে ৰেকৰ্ডিং কৰি শেষ কৰিব নোৱাৰি কাৰণ এল'ভেৰাৰ পৰা আদি কৰি অমৰা তাৰপিছত এই হাইবিস্কাছৰে কিমান ধৰণৰ আৰু শ্ব' প্লাণ্টছবিলাক ইয়াতে লগোৱা আছে বহুত কিছুমানৰ নামো নাজানো কিছুমানৰ জানো এইবিলাক খ্ৰীষ্টমাছ ট্ৰিজ আছে বেম্বুৰে বাঁহৰে মানে সেই সজোৱা কিমান জাত আছে আৰু আমাৰ ইহঁতে চবেই গাৰ্ডেনত বহি কেনে মানে ৰীল বনোৱাত ফটো লোৱাত ব্যস্ত আৰু বোলে কি হয় বাহিৰৰ পৰা একদম কেতিয়াবা মানে বেলেগ মানুহে নাৰ্চাৰী বুলি ভাবে চবে মানে কিছুমানে এনেই কিনিব সোমাই আহে মানে আৰু ৱালতো তেওঁ প্ৰত্যেক ৱালতেই তাৰমানে ৱালবিলাকতো ওলোমাই কেনে বহুত টাব থৈছে আৰু প্লাছ কি
একো বাদ দিয়া নাই ধৰক যেনে আপোনাৰ কিবা বোলে ডাঙৰ আটাৰ পেকেট আহিল বস্তা কণ্টেইনাৰ হওক ৰঙৰ ডাব্বা হওক আৰু এই পটো আছে বহুত চবতে ধুনীয়াকৈ সৰু ডাঙৰ সেনেকৈ ফুল লগাইছে তাৰমানে আৰু মই নিজে বহুত অনুপ্ৰেৰণা পাইছোঁ যে মানে দেখি কেনে আপোনাৰো মন যাব মানে এই গাৰ্ডেনখন দেখিলে আপোনাৰো মন যাব যে ইচ কেনেকৈ চবতে ফুল লগাব পাৰি দেখিছেনে কিমান কি জাত আছে বগেনভিলিয়াৰে কিমান ধৰণৰ জাত আছে বাইদেউহঁতে চবে চাইছে হয় আনকি যেতিয়া মানে আমি ওপৰত গ'লোঁ টেৰেছতো বহুত বস্তু আছে মই এতিয়া নেক্সট ইয়াৰ পৰা এয়া পাণডাল দেখিছেনে এতিয়া মই নেক্সট ওপৰত টেৰেছত যাম আৰু টেৰেছত কি লগাইছে সেইটো বাৰু দেখুৱাই আছোঁ আগতে এইবিলাক দেখুৱাই লওঁ ক্ৰটনছবিলাকৰো কিমান ধৰণৰ ক্ৰটনছে আছে পাতা বাহাৰ বুলি কয় যে তাত পুদিনা লাগি আছে থোপে একদম চবতে দেখিলে ইমান ভাল লাগি গৈছে মানে সঁচাই আৰু মই মানে যদিও দীঘলীয়া হ'ল ব্লগটো গাৰ্ডেনখনৰ কাৰণে বাট মই নেদেখাকৈ নোৱাৰিলোঁ মানে আৰু মই এনেও গছ পাত লতিকা এইবিলাক ভালে পাওঁ এয়া দেখিছেনে মূলাৰ খেতি এতিয়া আৰু ভিন্দৰ মতে কৈছে যে এতিয়া ইমান ভাল হোৱা নাই যে হৈ গ'ল আকৌ মানে তেওঁ লগাই আছে নতুনকৈ মোৰ কাৰণেতো এইখিনিয়ে বহুত মানে এয়া দেখি আমি চবে একদম বহুত মোহিত হৈ গৈছোঁ আৰু নতুন কিবা কিবি ধৰণৰ সৰুকৈও এনেকৈ লগাই থয় আৰু আমাকো দিছে ঘৰত অহাৰ সময়ত আমি লৈ এইবিলাক চব কেকটাছ দেখিছেনে বিভিন্ন ধৰণৰ কেকটাছেই এখন মানে মিনি গাৰ্ডেন কেকটাছৰে কিছুমানতো মই নামো নাজানো বাৰু এয়া বিলাহী লাগি আছে কি ধুনীয়াকৈ नीचे से ऊपर जा रहे हैं আৰু এতিয়া আহিছোঁ টেৰেছৰ গাৰ্ডেনখন দেখুৱাম আপোনালোকক অ' চিকু এইবিলাক কি চাইনিজ কেবেজ নেকি চাইনিজ কেবেজ নহয় নৰ্মেল গ্ৰীণ আচ্ছা আচ্ছা এই বগৰী ফ্ৰুটছ এইবিলাক অলপ বেলেগ বেলেগ ন এইটো পাৰ্পল কেবেজ হোৱাইট কেবেজ বেলেগ বেলেগ টাইপৰ বগৰী বঙালী বগৰী এতিয়া দিব আৰু বৰষুণো দিব ন লাহে লাহে অ' বেঙেনা সৰু বেঙেনা লাগি আছে এইকেইডাল কি এইকেইটা অ' চিকুৱে বা চাওঁ ন মানুহ যদি অলপ হেৰি কৰে তাপতে লগাই কিনে এনেকৈ খাব পাৰে পটতে লগাই ড্ৰেগন ফ্ৰুট আচ্ছা আচ্ছা আঞ্জিৰ ওইটো লাগিছে এটা বগৰী এতিয়া বাজাৰত তুমি যিমানটা দেখা মটৰ সুবিধা আছে আঙ্গুৰ গ্রেপস এই আঙ্গুৰ মানে মানুহ মস্ত টেঙা বুলি কয় আমি যদি আমাৰ ইমান টেঙা নহয় और अब हम बैठ गए हैं कार में सब कोई भाई लोग उसके ससुराल जा रहे हैं और ये है हमारे साथ अरूप आज का हमारा पायलट हम लोग का फैमिली मेंबर है अरूप फैमिली मेंबर है अरूप हम लोग का ओके तो हो गया पूरा दिन खा पी के अब हम आज नाइट स्टे करेंगे छोटी सिस्टर के घर में छोटी मतलब मेरी जो सेकेंड दीदी है ना उसके घर में तो भी ठीक है फिर